আজি আমি কথা পাতিবলৈ ওলাইছো এজোপা খুব ধুনীয়া ইনডোৰ প্লেণ্ট সেইজোপা হৈছে স্পাইডাৰ প্লেণ্ট। এইজোপা গছ নিশ্চয় আপোনালোকৰো ভাল লাগে, গতিকে আমি চাওঁচোন কেনেকৈ ৰুব পাৰোঁ। আৰু আজি ভিডিঅ'টো চাই ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব প্লিজ, নাপাহৰিব। স্পাইডাৰ প্লেণ্টৰ বহুকেইটা ভেৰাইটি আছে, কিন্তু মই আজি এইজোপাৰ বিষয়ে কথা পাতিবলৈ ওলাইছোঁ। এইজোপা ভেৰাইটি স্পাইডাৰ প্লেণ্টত এইটো সময়ত আপোনালোকে প্ৰায় এই ধৰণৰ সৰু সৰু পুলি দেখিবলৈ পাব। এই ধৰণৰ পুলিৰ পৰা সহজতে এজোপা স্পাইডাৰ প্লেণ্ট কৰি ল'ব পৰা যায়। এই পুলিবোৰ এই ধৰণে মাটিলৈ খাউলি আহিব বিচাৰে, যাতে মাটিৰ সংস্পৰ্শলৈ আহি শিপা ওলাবলৈ সুবিধা হয় আৰু এনেকৈ এজোপা নতুন স্পাইডাৰ হিচাপে ডাঙৰ হ'ব পাৰে। এইজোপা গছে এই ধৰণে নিজৰ বংশ বৃদ্ধি কৰে। আমি এতিয়া ইয়াৰে পৰা এটা ডাঙৰ চাই পুলি বাছি লওঁ। এতিয়া মই অন্য এটা টাবত মাটি, সামান্য কোকোপিট আৰু বালি মিহলাই লৈছোঁ। আৰু এতিয়া পুলিটো টাবটোৰ মাটিখিনিত লগাকৈ সামান্য পুতি দিছোঁ আৰু এটা শিলগুটিও দি দিছোঁ, যাতে আঁতৰি নাযায় ইয়াৰ পৰা। আৰু এনেকৈ মাজে মাজে পানী ছটিয়াই থাকিব লাগিব, যাতে শিপা ওলাবলৈ ভালকৈ এটা বাতাবৰণ পায়। আৰু এয়া চাওক, অলপ দিনৰ পিছতে মই এয়া আপোনালোকক উঘালি দেখাইছোঁ। এয়া খুব ধুনীয়াকৈ শিপা ওলাইছে। এতিয়া আমি এইখিনিতে কাটি এইজোপা নতুন বেলেগ এজোপা গছ হিচাপে ৰুব পাৰোঁ, কিন্তু মই এতিয়া ৰুই নিদিওঁ, অলপ দিন ৰাখি থ'ম যাতে আৰু ভালকৈ শিপা ওলায়, আৰু তাৰপিছত মই এজোপা কাটি নতুন এজোপা গছ হিচাপে ৰুব পাৰিম। এই পুলিবোৰৰ শিপা উলিয়াবলৈ আপোনালোকে পানীটো ৰাখিব পাৰে পুলিটো। ইয়াৰ বাবে মই এটা পুলি পুনৰ কাটি লৈছোঁ। এতিয়া এটা বাতিত পানী লৈ লৈছোঁ, আপোনালোকে যিকোনো পাত্ৰতে ল'ব পাৰে, মই এইটোতে ল'লোঁ। এতিয়া এই ধৰণৰ দুডাল কাঠৰ মাৰি লৈ ৰাবাৰডাল দি গাঁঠি মাৰি লৈছোঁ, যাতে পুলিটো তললৈ পৰি নাযায়। সেইটো কৰিবলৈকে এই ধৰণে কৰি লৈছোঁ। পুলিটোৰ তলৰ পাতবোৰ এৰুৱাই ল'ব আৰু এনেকৈ ৰাখিব যাতে পাতবোৰ পানীত লাগি নাথাকে, নহ'লে পাতবোৰ গেলি যাব পাৰে আৰু অলপ দিনৰ পিছতে ইয়াৰ পৰা শিপা ওলাবলৈ আৰম্ভ কৰিব। গতিকে দেখিলে স্পাইডাৰ প্লেণ্ট ৰুবলৈ কিমান সহজ। এই গছজোপা আপোনালোকেও ৰুৱক, হেংগিং পটত দিলেও এজোপা গছ খুব ধুনীয়া দেখি। গতিকে আজিৰ ভিডিঅ'টি চাই যদি ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব প্লিজ, নাপাহৰিব। ধন্যবাদ।